ভিডিঅ' পেলাই এতিয়া মানে গোটেই কাৰণে নাজানো তো আজি মানে মোৰ কাৰণে ফাৰ্ষ্ট ফ্ল'ৰ আৰু জেগাটো লোকেশ্যনটো নিউ যিহেতু এইটো গুগল মেপত এতিয়ালৈকে মানে দিয়া হোৱা নাই কাৰণ সেইকাৰণে এই জেগাটো Hello ya, welcome back to my YouTube channel. আজি মানে অন্য এটা ভিডিঅ'লৈ আৰম্ভ কৰি দিলোঁ যিহেতু ঘৰৰ পৰা ওলাইছোঁ একচুৱেলি ওলাই এতিয়া মানে কি বেলেগ এটা জেগাত যাম মানে নিউ লোকেশ্যন আজি যিহেতু তাৰ আশে পাশে মানে লোকেশ্যনটোত যায় যদিও বেলেগ এটা জেগাত যায় মানে সেইটো জেগাত খুবেই কম মানুহবিলাকে আৰু লোকেশ্যনটোত মানে বহুতে নাজানে জানে কিছুমানে জানিলেও মানে বহুত কম আৰু ধুনীয়া এটা লোকেশ্যনত আজি গৈ আছোঁ মানে কেনেকুৱা ধৰণৰ লোকেশ্যনত দেখা পাই থাকিব আপোনালোকে মাত্ৰ আমাৰ লগত লাগি থাকক পিছে পিছে গৈ থাকিব আমাৰ দেখা পাই থাকিব ভিডিঅ'বিলাক মানে অলপ লেট হ'ল সময়টো আৰু একচুৱেলি আজি ইমানেই ৰ'দ মানে ৰ'দৰ কাৰণে গৈ পেলাই দিনত যিটো ফটেজ হ'ব নাই ফটেজটো মানে চাবও বেয়া হ'ব দেখাটো বেয়া হ'ব এতিয়া অলপ মানে সময়টো পাৰ হৈ গৈছে এতিয়া 3টা বাজিব হৈছে এতিয়া মানে যাম আমি ইয়াৰ পৰা ওলাই পিনে ঘৰৰ পৰা ওলাই আহিছোঁ একচুৱেলি ওলাই এতিয়া বেলেগ জেগাত আছোঁ তাৰপৰা ইয়াৰ পৰা গুচি পিনে গোটেই আমি চাৰিজনে মানে একেলগে গৈ পেলাই দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ লোকেশ্যন গৈ আছোঁ আমি আজি অলপ থামাল আৰু ধুনীয়া ধুনীয়া চিনেমেটিক চব দেখিব তাৰপৰা ওলাই দিলোঁ এতিয়া গৈ আছোঁ লোকেশ্যনলৈকে পিছফালৰ পৰা ৰ'দ একচুৱেলি আহিছে মানে ৰ'দৰ হেৰি কাৰণে হয়তো খোলা খোলা আহিব পাৰে Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever gamre mura sob ahi bichu hi লোকেশ্যনটো আমাৰ মানে এই অলপ দূৰ আছে আৰু যাবলৈ ৰাস্তাটো অলপ ভাল লাগিছে আচ্ছা এতিয়া আমি এণ্টাৰ হ'লোঁ মেঘালয় না মেঘালয় এণ্ট্ৰি মাৰি দিলোঁ এইটো লোকেশ্যনটো চিলডিবি বুলি কোৱা হয় গাঁওখন আমি আগত যাম মানে অলপ একজেক্টলি মানে নামটো নাজানো লোকেশ্যনটোৰ চাই থাকক লাগে মজা এটা ভিউ দেখি পালোঁ ধুনীয়া ভিউ চাই থাকোঁচোন কি লাগে কিবা লাগিব হামতি দামতি আরে কোনে দু লেনে কি দিস ইজ ন্যাচারাল ভিউ अल्टीमेट है अल्टीमेट देखो पर बहुत ही मस्त है और एक्चुअली मैंने लोकेशन तो धुनिया और कि कम और भाषा ना जब गई तालैके लोकेशन A few moments later. আহিছে লোকেশ্যনটোত আৰু ক'ত যাব লাগিব মানে অলপমান এইপিনে তলদি ৰাস্তাবিলাকত দি যাব লাগিব এতিয়া গৈছোঁ তলত এতিয়া সময় হৈ গৈছে 5টা মানে আমি
যিটো টাইমত মানে ঘৰত যাওঁ আমি সেইটো টাইমত মানে লোকেশ্যন বিচাৰি মানে লোকেশ্যনত যাওঁ একচুৱেলি এইটো লোকেশ্যন মানে নতুন অলপ বহুত মানুহ কম আহে আৰু ইমান এটা ৰাস্তাৰ সুবিধা পালে ইমান হেৰি নাই কল বাগান হা তুমি আগত যাবা নতুন লোকেশ্যনত আহিছোঁ আৰু আজি কি হয় দেখা যাওক কেনেকৈ পাই ভিডিঅ'টো চাই ওলোৱাৰ পিছত যদি ভাল লাগে মানে ভিডিঅ'টো শ্বেয়াৰটো কৰিবই আৰু বাকী মানে ছাবস্ক্ৰাইববিলাকতো আৰু ক'ব নালাগে যিমান আপোনালোকে মৰম চাম দিব মানে ভাল লাগি থাকিব ভিডিঅ'বিলাক দিয়াৰ কাৰণে মোৰো মানে এটা ইনস্পিৰেশ্যন বাঢ়ে আৰু অনুভূতি এটা বাঢ়ি থাকে ভিডিঅ'বিলাক দিয়াৰ কাৰণে ফাইনেলি আহি গ'লোঁ লোকেশ্যনটোত মানে হয়তো খুবেই মানুহ কমেই আহে সেইকাৰণে ইমান লোকেশ্যনটোত মানে চাফ চিকুণো নাই বহুত কম মানে কিন্তু ধুনীয়া আৰু মস্ত মানে লোকেশ্যনটো নেচাৰৰ হেৰিত ইপিনে চাৰিওপিনে পাহাৰ মানে পাহাৰ দিছ ইজ नेचुरल एंजॉय कर रहे हैं हमने भी जा रहा होगा अभी नहाने के लिए है कि नहीं मेरे साथ आप लोग भी आ जाइए नहाने के लिए व्यू अल्टीमेट है और सिलडुबी व्यू पॉइंट के आगे हासी देखो हासी यहाँ पर मोबाइल पूरी गले ना रूम है खत्म मोबाइल ভিউটো একচুৱেলি ধুনীয়া মানে কি হয় তাতে চাব গ'লে ভিউটো ভাল অলপ পানীৰ শব্দটো মানে বেছিকৈ আহি থাকিব পাৰে কাৰণ ভইচটো অলপ হেৰি হ'ব পাৰে মাইক চেক ইউজ কৰা নাই মাইক আনা নাই কিন্তু ফটো উঠিব নাই মস্ত আৰু লোকেশ্যনটো আৰু গা চা ধুবৰ নাই কিন্তু বহুত দ আছে মানে এই জেগাটো বহুত দ হয় হা গা ধুম তাতে জুপিয়ালে ভাল লাগিব লোকেশ্যন মাষ্ট কি কবি আৰু মানে চিলডুবি ভিউ পইণ্টৰ পৰা অলপ আহিলে মানে এই লোকেশ্যনটো পোৱা হয় ধুনীয়া আৰু মানে আৰডঙা সৰু আৰডঙা বুলি ক'ব লাগিব এইবিলাক ফটো চলি আছে গুগল মেপত এতিয়ালৈকে মানে দিয়া হোৱা নাই কাৰণ সেইকাৰণে এই জেগাটোত আহিছোঁ আজি ভাবিছোঁ মানে এই জেগাটো গুগল লোকেশ্যনত দি ঘূৰোতে আহিব আৰু ভাল ভিউ পইণ্ট আহিছে পিছফালৰ পৰা আৰু মানে সেইটো গা ধুব পাৰে মানে ধুনীয়া এটা সুবিধা আছে আৰু বাকীতো দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডত যিমানখিনি চিনেমেটিক্সত আছে আপোনালোকৰ লগত দেখিব কেনেকুৱাকৈ জনাই দিছে A few moments later যোৱা সময়ত আপোনালোকক দেখা নাছিলোঁ নহয় মানে মেঘালয়ৰ যিটো এণ্ট্ৰি এইটো এণ্ট্ৰি গেটটো একদম চাইন বৰ্ডখন এইটো আমি যিটো মানে ধৰ আগত গৈ আহিলোঁ তাৰ মানে নদীটো এইটোৱে হয় লোকেশ্যনৰ